যদি আপোনাৰ ওচৰত 200 বা 2000 টকাৰ নতুন নোট আছে তেন্তে আপুনি সাৱধান হৈ যাওক, কাৰণ RBI ফালৰ পৰা এটা নতুন ৰিপৰ্ট ওলাই আহিছে য'ত কোৱা হৈছে যে বেংকত জমা নহয় 200 আৰু 2000 টকাৰ নতুন নোট। RBI ফালৰ পৰা কোৱা হৈছে এই কথা। যদি ইয়াৰ বিষয়ে আপুনি সম্পূৰ্ণ আপডেট বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি M79 এডভাইচক ছাবস্ক্ৰাইব কৰা নাই প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিলে আমাৰ চেনেলত আহিব লগা নতুন নতুন আপডেট আপুনি টাইম টু টাইম পাই থাকিব। আহক ভিডিঅ'টো কৰি দিওঁ ষ্টাৰ্ট। যদি আপোনাৰ ওচৰত 200 বা 2000 টকাৰ নতুন নোট আছে, যদি কিবা কাৰণত ফাটি গ'ল বা লেতেৰা হৈ গৈছে, তো এনেকুৱা অৱস্থাত সেই নোটখিনি RBI নলয় আৰু আপুনি বেংকত জমাও কৰিব নোৱাৰে। কিয় জমা কৰিব নোৱাৰে বা কিয় আপুনি বদলি কৰিব নোৱাৰিব, বলক আপোনাক জনাই দিওঁ। ইয়াৰ প্ৰধান কাৰণটো হৈছে কাৰেঞ্চি নোটৰ এক্সচেঞ্জ নিয়মত 200 আৰু 2000 টকাক এই নিয়মত ধৰা হোৱা নাই। RBI ছেকশ্যন 28ত 5 টকাৰ পৰা 1000 টকালৈকেহে এই নিয়মত বদলি কৰিব পাৰিব। ইয়াত 200 আৰু 2000 টকাৰ নতুন নোটৰ বদলিৰ কথা উল্লেখ কৰা হোৱা নাই। RBI এতিয়ালৈকে এইটো স্পষ্ট কৰি দিয়া নাই যে 200 আৰু 2000 টকাৰ ফাটি যোৱা বা লেতেৰা হৈ যোৱা নতুন নোটখিনি বদলি কেতিয়াৰ পৰা কৰিব পাৰিব। যদি এনেকুৱাত আপোনাৰ ওচৰত 200 বা 2000 টকাৰ নোট আছে, কিবা কাৰণত ফাটি গৈছে বা লেতেৰা হৈ গৈছে, তেন্তে এনেকুৱাত সেই নোটখিনি বদলি কৰিবলৈ আপোনাৰ বেংকত বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যেতিয়ালৈকে RBI এই বিষয়ে নতুন নিয়ম বান্ধি নিদিয়ে। আশা কৰিছোঁ এই সৰু ভিডিঅ'টো প্লাছ নিউজটো চাই আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে ভিডিঅ'টো কৰি দিব লাইক আৰু কমেণ্ট বক্সত কমেণ্ট দি জনাব।